আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ এই মুখ্য কাৰ্যালয়ত শিক্ষাৰ লগত জড়িত কিছুমান মেজৰ বিষয়বস্তুৰ ওপৰত আমি সংবাদ মেল আমি আয়োজন কৰিছোঁ। মূলতঃ নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা যিখিনি বিষয়বস্তু আমি দৃষ্টিগোচৰ কৰিছোঁ এইটো আমি দাঙি ধৰিব বিচাৰিছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ 5 years ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰাম BA আৰু MA কাৰণে NEP আধাৰত যি এই বছৰৰ পৰা 2023 আৰু 24 যি এডমিশ্যন প্ৰক্ৰিয়া তাত 25টাকৈ ডিপাৰ্টমেণ্টৰ তেওঁলোকে এডমিশ্যনৰ কাৰণে চাৰ্কুলেশ্যন দিছে। আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ অসমীয়া, পাৰ্চী, বেংগলী, ইংৰাজী, হিন্দী, আৰবিক আৰু আন মানে 9টাকৈ বিষয় তাত সংযোজন কৰা হৈছে। কিন্তু আচৰিতভাৱে ইয়াত অন্যায়ভাৱে আমাক ডিছক্ৰিমিনেশ্যন কৰি পেলাই আমাক ডিপ্ৰাইভ কৰি পেলাই বড়ো ছাবজেক্টত বড়ো বিভাগত ইণ্টিগ্ৰেটেড 5 years কোৰ্চটো ইয়াত নাম সন্নিৱিষ্ট কৰা নাই। তেওঁলোকে এইটো বাদ মানে ৰাখিছে আৰু এই কথাক লৈ আমি মানে ইউনিভাৰ্চিটি কৰ্তৃপক্ষক আমি জগৰীয়া কৰিছোঁ, আমি নিন্দা কৰিছোঁ। নিখিল বড়ো ছাত্ৰ সন্থাই আজিৰ এই সংবাদ মাধ্যমৰ যোগেদি আমি স্পষ্ট ভাষাৰে আমি দাবী জনাইছোঁ যে গুৱাহাটী ইউনিভাৰ্চিটি উপাচাৰ্য আৰু লগতে ৰেজিষ্ট্ৰাৰ ডাঙৰীয়াই এই ক্ষেত্ৰত গাৰ্জেনৰ ৰোল লৈ পেলাই তেওঁলোকে অভিভাৱকৰ ৰোল লৈ পেলাই এই যি মানে বড়ো বিভাগত 5 years ইণ্টিগ্ৰেটেড BA আৰু MA সেইটো সন্নিৱিষ্ট কৰাৰ কাৰণে তেওঁলোকে দায়িত্ব গ্ৰহণ কৰিব লাগে। অন্যথা নিখিল বড়ো ছাত্ৰ সন্থা, গুৱাহাটী ডিষ্ট্ৰিক্ট কমিটি, গুৱাহাটী ইউনিভাৰ্চিটি কমিটি আমি যৌথভাৱে সংগ্ৰাম চলাবলৈ আমি বাধ্য হ'ম। 1 নম্বৰ। 2 নম্বৰ বিষয়টো হ'ল যে বড়োলেণ্ড ইউনিভাৰ্চিটি কোৰ্ট মেম্বাৰ মানে এপইণ্টমেণ্ট আৰু নমিনেশ্যন মহামান্য অসমৰ ৰাজ্যপাল আৰু আচাৰ্য তেওঁ অফিচৰ পৰা আমি এটা নটিফিকেশ্যন আমি পাইছোঁ আৰু এই ক্ষেত্ৰত 12গৰাকী সদস্যক কোৰ্ট মেম্বাৰ হিচাপে ইউনিভাৰ্চিটিত বিষয়বস্তুৰ ওপৰত তেওঁলোকে সিদ্ধান্ত ল'বৰ কাৰণে নমিনেট কৰা হৈছে যোৱা 10 জুলাইত। আৰু ইয়াত আমি দেখিবলৈ পালোঁ যে বড়োলেণ্ড ইউনিভাৰ্চিটি বড়োলেণ্ড আন্দোলনৰ সংগ্ৰামৰ শ্বহীদৰ তেজৰ বিনিময়ত এইটো জন্ম লাভ কৰা এটা ইউনিভাৰ্চিটি হয় আৰু এইটো আগশাৰী প্ৰেষ্টিজিয়াছ এটা ইউনিভাৰ্চিটি হয়। কিন্তু আচৰিত ধৰণে আমি দেখিবলৈ পালোঁ BTR অঞ্চলত 4খন জিলাত ইয়াত বহুতো কলেজ আৰু বৰ্তমান ইউনিভাৰ্চিটি আছে আৰু বহুতো উচ্চ শিক্ষা অনুষ্ঠান আছে, ইঞ্জিনিয়াৰিং কলেজ আছে। তো এই অঞ্চলৰ পৰা এজনো সদস্য নাৰাখি পেলাই আন মানে অঞ্চলৰ পৰা বা আন ঠাইৰ পৰা সদস্য অন্তৰ্ভুক্ত কৰি পেলাই তেওঁলোকে ইউনিভাৰ্চিটি কোৰ্ট মেম্বাৰ তেওঁলোকে নমিনেট কৰিছে। বা মহামান্য ৰাজ্যপাল ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে বড়োলেণ্ড অঞ্চলৰ পৰা BTRৰ পৰা আমাৰ মৰ্যাদা, আমাৰ সন্মান তেওঁ গুৰুত্ব দি পেলাই 5জন সদস্য নমিনেট কৰিব লাগে বুলি আমি আজি সংবাদ মেলৰ যোগেদি আমি দাবী জনাওঁ। 3 নম্বৰ কথাটো হ'ল যে আমি দাবী জনাই আহিছিলোঁ যে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত বড়ো মাধ্যম আৰম্ভ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক প্ৰতিশ্ৰুতি দিলে। আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে এই ক্ষেত্ৰত যো কাম কৰি আছে, শিক্ষা বিভাগে কৰি আছে আৰু আমি আশ্বস্তও হৈছিলোঁ এই ক্ষেত্ৰত কিতাপ ছপোৱা কাম কাউন্সিলে এতিয়া কৰি আছে, টেক্সটবুক পাব্লিকেশ্যন এণ্ড প্ৰডাকশ্যন কৰ্পৰেশ্যনে। কিন্তু আমি দাবী জনাই আহিছিলোঁ যে 50টাকৈ হায়াৰ ছেকেণ্ডেৰীক BTR অঞ্চল আৰু অসমত 50টা হায়াৰ ছেকেণ্ডেৰীক বড়ো মাধ্যম আৰম্ভ কৰাৰ কাৰণে এটা নটিফিকেশ্যন জাৰি কৰিব লাগে। সেই নটিফিকেশ্যন চৰকাৰৰ তৰফৰ পৰা আজিলৈকে জাৰি কৰা হোৱা নাই আৰু যাৰ বাবে এই যে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ বড়ো মাধ্যমৰ যি এডমিশ্যন হ'ব লাগে এইটো বিলম্ব হৈছে আৰু এইটো হ'ব না নহ'ব এটা পৰ্যায়ত আহি পৰিছে। তো ইয়াৰ কাৰণে অসম চৰকাৰক আমি দাবী জনাইছোঁ যে 50টা হায়াৰ ছেকেণ্ডেৰী স্কুলক বড়ো মাধ্যম এডমিশ্যন ল'বৰ কাৰণে তেওঁলোকে অতি শীঘ্ৰে নটিচ জাৰি কৰিব লাগে বুলি আমি আজি সংবাদ মেলৰ যোগেদি দাবী জনাইছোঁ। 4 নম্বৰ বিষয়টো হ'ল যে ইংৰাজী মাধ্যমত ছায়েন্স আৰু মেথছ যি বিষয়টো ৰাজ্য চৰকাৰে সিদ্ধান্ত হিচাপে লাগু কৰাৰ কাৰণে যি এটা ইম্প'জ কৰিছে, যি এটা বাধ্যতামূলক কৰিছে বা আমাক জাপি দিছে, সেই বিষয়টো নিখিল বড়ো ছাত্ৰ সন্থাই আমি দাবী জনাই আহিছিলোঁ যে এইটো ৰিভিউ কৰিব লাগে আৰু এইটো উইথড্ৰ কৰিব লাগে।
এই বিষয়ে পুনৰ বিবেচনা কৰা আৰু এইটো প্ৰত্যাহাৰ কৰা সেই কথাটো এতিয়ালৈকে হৈ উঠা নাই। তো অসম চৰকাৰক আমি দাবী জনাইছোঁ বড়ো মাধ্যমৰ ওপৰত ক্লাছ 6ত ইংৰাজীত মেথছ আৰু ছায়েন্স জাপি দিয়া যি কাৰ্য সেইটো সম্পূৰ্ণৰূপে মাতৃভাষা বিৰোধী কাৰ্য আৰু আনহাতেদি এইটো মানে নেশ্যনেল এডুকেশ্যন পলিচি এইটো বিৰোধী কাৰ্য। ইয়াৰ কাৰণে আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ যে এইটো প্ৰত্যাহাৰ কৰিব লাগে আৰু এইটো পুনৰ বিবেচনা কৰিব লাগে। অন্যথা নিখিল বড়ো ছাত্ৰ সন্থাই এই ক্ষেত্ৰত আমাৰ যি সিদ্ধান্ত, আমাৰ যি গণতান্ত্ৰিক যি কাৰ্যসূচী এইটো অব্যাহত থাকিব আৰু আমি এইটো কোনো কাৰণত আমি মানি নলওঁ। সেই 4টা বিষয়বস্তুৰ ওপৰত আজি আমি সংবাদমেলৰ যোগেদি অসমবাসী, অসম চৰকাৰ আৰু কনচাৰ্ণ কৰ্তৃপক্ষক আমি এইখিনি কথা আমি জনালোঁ। ধন্যবাদ।